একেলগে পকাবিটা জিন্দাবাদ Baby, my Valentine. Can I hear the making my temperature the rise? If you leave me, I could die. I swear, you are like the oxygen I need to survive. Oh, yeah. Your loving me, totally me. I am so obsessed. I want to chop your body. Be my partner, never ride it solo, no. And we can do I'm lucky, no need to party, oh. I feel like what you're doing, no, baby, carry go. নহয় আকৌ চলিব ভকা পিঠা এটাৰ পিছত এটা চলি থাকিবই এনেকৈ কয় তাৰপিছত আৰু নেক্সট মিটআপলৈকে সকলোকে মই স্বাগতম জনালিলো কেতিয়া হয় একো ঠিক হোৱা নাই কিন্তু আমাৰ আৰু পিছত নেক্সট মিটআপ হ'ব গতিকে ভকা পিঠা জিন্দাবাদ এয়া ভোলা বেগনা এইবোৰ সুদূৰ বৰপেটাৰ পৰা আহিছে লাহে লাহে কৰি নাচি থকা নাচনি ভাগৰি পৰিলে মাৰি দিম বিচনি আৰু আজি আমাৰ বাবুটাৰ এই মিটআপ আয়োজন কৰিছে সঁচাকৈ খুব বেছি ভাল লাগিছে আৰু এনেকৈ চেষ্টা কৰিছোঁ আৰু ইয়াত দেখিছে সঁচাকৈ খুব বেছি ভাল লাগিল বহুত মানুহ আহিছে আৰু আহি আছে এতিয়ালৈকে আহি আছে ইমান মানুহ মই এতিয়া কৰিব পৰা নাই আপোনালোকক অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ ইয়াত আৰু ইয়াত দেখিছে ভাত আৰু ইয়াতে আয়োজন চলিছে খানা ইয়াতে খাই আছে আৰু আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে ইয়াত আৰু ইয়াত দেখিছে আমাৰ ৰাইজসকল খোৱাত ব্যস্ত হৈ আছে দেই আৰু এইফালে পুৰা নাচ গান চলি আছে আমাৰ আৰু এইফালে আছে আমাৰ মেইন কমলদাই সঁচাকৈ বহুত বেছি ভাল লাগিল আজি কমলদাৰ মিৰ্জাপুৰত আহি আৰু নিশ্চয় আহিবলৈ চেষ্টা কৰিম আৰু এনেকৈ আহি বহুত বেছি ভাল লাগিছে আৰু মানুহ আহি আছে আৰু মানুহ আহি পৰা নাই বাৰু আৰু এয়া কমলা ভকাপিঠা জিন্দাবাদ এয়া বিশ্বাস লাইভ হয় অভিজিত ছাবস্ক্ৰাইব কৰিব আজি অভিজিতে ৰাতিপুৱাৰ পৰা বহুতখিনি কষ্ট কৰিছে অভিজিতে ভকাপিঠা জিন্দাবাদ এইটো আমাৰ ঠাইত ভকাপিঠা ৰাতিপুৱাই আহিছে ৰাতিপুৱাই হাজিৰ হৈছে এই দীপৰ বিলত হাজিৰ হৈ পেলাই আৰম্ভণিটো অভিজিতে কৰিছে অভিজিত বিষ্ণু শৰ্মা দুজনে কৰিছে আহি পেলাই বহুতখিনি সহায় হৈছে আকৌ পিছলৈকেও আমাৰ পিছৰ মিটাপলৈকেও আমাৰ আকৌ মিটাপ হ'ব তাতেও আমি সকলোৱে একত্ৰিত হ'ম গোটেইখিনি আকৌ পিছলৈকেও আজি যোনে উপস্থিত হ'ব পৰা নাই তেওঁলোককো আমন্ত্ৰণ জনালেও এতিয়াই স্বাগতম জনাই থৈ দিছোঁ মিটাপলৈকে বহুত বেছি ভাল লাগিল আৰু এনেকৈ আহি আৰু আমাৰ এতিয়া ৰান্ধনীশালৰ অলপমান দৃশ্য আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু এইফালে ইয়াত দেখিছে আপোনালোকে মাছ ভাজি আছে ইয়াত সুন্দৰকৈ মাছ ভাজি আছে ইয়াত মাছ আৰু এইফালে দালি আৰু আছে এইবিলাক খোলা হোৱাই নাই এতিয়াও আছে খুৱাই দিম বাৰু একদম বঢ়িয়া লাগে আৰু একদম এনেকৈ আহিছোঁ সকলোকে
পাবলৈ সঁচাকৈ বহুত বেছি ভাল লাগিছে আৰু এনেকৈ আপোনালোকক অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ সন্মুখৰ দৃশ্যখিনি। পাঠা মাংস আছে খাইছোঁ দেই মজা হৈছে মজা 2022 প্ৰথম পিকনিক ফেমিলি মেজির জুয়ু জ্বলিল ময়না মেজির জুয়ু জ্বলিল ওই বহাগ বিহু আহিল ময়না এবারে একেলগে হকাবিতা জিন্দাবাদ হৈছে বাবু ভিডিঅ' হৈছে ন ভিডিঅ' হৈছে এতিয়া আমি সকলোৱে ঘৰা ঘৰি হ'বলৈ হ'ল কাৰণ বেলি ডুবিবৰ হ'ল আৰু বহু দূৰ দূৰণিৰ পৰা লোকসকল আহিছে সেইবাবে আমি সোনকালে এতিয়া ৰাওনা হ'ব লাগিব চ' সেইকাৰণে আমি আমাৰ ভিডিঅ'খিনি ইমানতে সামৰণি মাৰিব লাগিব আৰু আপোনালোকে দেখিছে ইয়াত বৰ সুন্দৰ পৰিৱেশ আচলতে দীপৰ বিল বুলি ক'লে একদম মানে দীপৰ বিলৰ গানেই আছে এটা সঁচাকৈ বৰ সুন্দৰ আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব ধন্যবাদ।